মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ মৰম ভৰা নমস্কাৰ জনাইছো আৰু আজিও মই তোমালোকলৈ এটা ব্যাকৰণৰ পাঠ লৈ উপস্থিত হৈছোহি। এতিয়ালৈকে মই যিবোৰ ব্যাকৰণৰ পাঠ আলোচনা কৰিছো সেই পাঠবোৰ যদিও মই দ্বাদশ শ্ৰেণী শব্দটো উল্লেখ কৰিছো তাত কেৱল যে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলেহে এই ব্যাকৰণখিনি পঢ়িব লাগিব এনে কথা নহয়। এই ব্যাকৰণসমূহ মই আলোচনা কৰা ব্যাকৰণসমূহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাতো আহে আৰু আনকি তোমালোকৰ সিটেট টেট আদি পৰীক্ষাৰ মানে পাঠ্যক্ৰমতো এই ব্যাকৰণসমূহ অন্তৰ্ভুক্ত হৈ আছে। তেনেহ'লে চাওঁচোন আজি আলোচনা কৰিবলগীয়া ব্যাকৰণৰ পাঠটো কি। আমি আগতে বিভক্তিৰ সংজ্ঞা ধাৰণা প্ৰকাৰ আদিৰ কথা আলোচনা কৰিছিলোঁ আৰু ক্ৰিয়া বিভক্তিৰ কথা আলোচনা কৰিছিলোঁ। আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয় হৈছে নাম বিভক্তি। কিন্তু নাম বিভক্তি আলোচনা কৰিবলৈ যাওঁতে আমি সিদিনাই দিয়া এটা উদাহৰণলৈ চাওঁ। উদাহৰণটো হৈছে এয়া, পূজাৰীয়ে বিলনীয়াক শিৱদৌলত নিজৰ হাতেৰে দৌলৰ পৰা দৰ্শনাৰ্থীলৈ নিৰ্মালীবোৰ দিছিলে। এই দিছিলে কামটো কৰিবলৈ যাওঁতে ইয়াত এই বাক্যটোত থকা বিভিন্ন পদ যেনে পূজাৰী, নিজৰ, দৰ্শনাৰ্থী, নিৰ্মালী, দৌল, বিলনীয়া, শিৱদৌল এইবিলাক এই বিভিন্ন পদৰ বিভিন্ন স্থান আৰু নিৰ্ণয় কৰিবৰ কাৰণে আৰু অৰ্থ প্ৰকাশ শুদ্ধকৈ হ'বৰ কাৰণে কিছুমান বিভক্তি চিহ্নৰ প্ৰয়োজন হয়। এইবিলাক নামৰ লগত জড়িত হৈছে। এই দিয়া কামটোৰ লগত এইবিলাক প্ৰতিটো পদৰে একো একোটা সম্বন্ধ আছে, এই সম্বন্ধ স্থাপন কৰিছে। এনেকুৱা বিভক্তিবিলাককে নাম বিভক্তি বুলি কয়। এই তলৰ যিটো উদাহৰণ দিছিলোঁ দি ধাতুটোৰ লগত দিম, দিওঁ, দিছিলোঁ, দিবা, দিয়া, দিছিলা, দিব এনেকুৱাবোৰ দিছিলে এইবোৰে দি ধাতুটোৰ লগত যোগ হৈ মানে ক্ৰিয়াৰ ৰূপৰ সলনি হৈছে আৰু মানে কাল অনুসৰি এইবিলাক চিহ্নৰ যোগ হৈছে। যিবিলাক ক্ৰিয়াৰ লগত যোগ হয় অৰ্থাৎ ধাতু মূলৰ লগত যিবিলাক বিভক্তি যোগ হয় সেইবিলাককে ক্ৰিয়া বিভক্তি বুলি কোৱা হয়। ক্ৰিয়া বিভক্তি দিনাখন আমি আলোচনা যিহেতু কৰিছোঁৱে, এতিয়া চাওঁ যিবিলাক নামৰ লগত জড়িত হয়, নামৰ লগত যোগ হোৱা বিভক্তিবিলাককে নাম বিভক্তি বুলি কোৱা হয়। এতিয়া ক্ৰিয়ামূল আৰু নামমূল অনুসৰি বিভক্তিক দুই প্ৰকাৰে ভাগ কৰিছিল, কিন্তু নাম বিভক্তিৰো দুটা প্ৰকাৰ আছে। সেই দুটা প্ৰকাৰ হৈছে এয়া সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি। নামটো শুনিবলৈ বৰ কঠিন যেন লাগিছে কাৰণ তোমালোকে এই নামটো নতুনকৈ শুনিছা। আৰু দ্বিতীয়টো হৈছে শব্দ বিভক্তি বা কাৰকবাচক বিভক্তি। এতিয়া এই শব্দ বিভক্তি বা কাৰকবাচক বিভক্তিৰ কথা তোমালোকে প্ৰাথমিক ধাৰণা এটা পাইছা, কাৰকৰ কথা প্ৰাথমিক বা মাধ্যমিক স্তৰত পাইছা আৰু মানে শব্দ বিভক্তিৰ চিনবিলাকো পাইছা, প্ৰথমা, দ্বিতীয়, পঞ্চমী, ষষ্ঠী এনেকৈ সপ্তমী এনেকৈ যে 7টা বিভক্তিৰ চিন আছিল এইখিনি কথা। ইয়াত এইখিনিৰ কথা আলোচনা কৰা হ'ব। এতিয়া আমি আলোচনা কৰিম সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তিনো কি। সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বুলি কওঁতে তোমালোকে ইয়াত দুটা শব্দ পাইছা, সম্বন্ধবাচক শব্দ আৰু পুৰুষবাচক বিভক্তি। এতিয়া পুৰুষবাচক, পুৰুষৰ কথাটো তোমালোকৰ ধাৰণা থাকিব লাগিব। এইটো ধাৰণা আছে বুলিয়ে ভাবি লৈছোঁ। পুৰুষ প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ মানে তৃতীয় পুৰুষ, দ্বিতীয় পুৰুষৰ তুচ্ছ, দ্বিতীয় পুৰুষৰ মান্য এইবিলাকৰ কথা আমি আগতে যিহেতু আলোচনা কৰিছোঁ আৰু তোমালোকে জানা বুলিয়ে ধৰি লৈছোঁ যে পুৰুষ কি, কেই প্ৰকাৰৰ, এইবিলাক পুৰুষৰ শব্দবিলাক কি কি এইখিনি তোমালোকে নিজে জানা বুলি ধৰি লৈছোঁ। এতিয়া সম্বন্ধবাচক শব্দ, সম্বন্ধবাচক বিশেষ্যৰ কিছুমান আছে যিবিলাক সম্বন্ধ বুজায়, যেনে মা, দেউতা, মানে শহুৰ, পেহী, আইতা, নাতি এনেকুৱা যিবোৰ সম্বন্ধ আমি ইজনে সিজনক কি বুলি কওঁ, তেওঁ মোৰ কি লাগে, তেওঁ মোৰ কি হয়, তেওঁৰ সম্বন্ধত মোৰ কি, এই সম্বন্ধ বুজোৱা শব্দবিলাকক সম্বন্ধবাচক বিশেষ্য বুলি কোৱা হৈছে। কিন্তু অসমীয়াৰ ভাষাৰ এই সম্বন্ধবাচক শব্দবিলাক পুৰুষ অনুসৰি যেতিয়া যোগ হয় তেতিয়া এইবিলাকৰ ৰূপ সলনি হয় বা এইবিলাকৰ লগত কিছুমান চিন যোগ হয়। এইখিনি কথাই এই সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তিৰ লগত আলোচনা কৰিম। এনেকুৱা চিন তিনিটা, ৰা, ৰ আৰু ক। আৰু এইবিলাকে যদিহে এইবিলাক আকাৰান্ত হ'লে, যদি আকাৰান্ত শব্দত এই তিনিটা যোগ হয় আৰু যদি আকাৰান্ত নহয় বা অন্য স্বৰান্ত বা ব্যঞ্জনান্ত হয় তেতিয়া এৰা, এৰ আৰু এক যোগ হয়। একেটাই মাত্ৰ ইয়াত এক আৰু এটা যোগ হয়। এতিয়া আমি চাওঁ কেনেকৈনো ক'ত কি যোগ হৈছে। এতিয়া মোৰ, আমাৰ বুলি কওঁতে দেউতা শব্দটো দেউতাই হৈ থাকে, শহুৰ শব্দটো শহুৰে হৈ থাকে। যিকোনো সম্বন্ধবাচক শব্দ মোৰ বা আমাৰ প্ৰথম পুৰুষত হ'লে মানে কি হয় একেই থাকে, ইয়াত কোনো বিভক্তি চিহ্নৰ যোগ নহয়। সেইকাৰণে ইয়াত শূন্য বিভক্তি যোগ হৈছে বুলি কোৱা হৈছে। শূন্য বিভক্তিৰ ধাৰণা আমি পাছত দিম।
তোমাৰ দেউতাৰা, ইয়াত দেউতাৰা বুলি কওঁতে ৰা এটা যোগ হৈছে। তোমালোকৰ মাৰা, ইয়াত আকাৰ যিহেতু আছে, মা শব্দটোত আকাৰ আছে, ইয়াত অকল কেৱল ৰা যোগ হৈছে। কিন্তু আপোনাৰ শহুৰেৰা, ইয়াত শহুৰ বুলি কওঁতে ইয়াত ব্যঞ্জনান্ত হৈছে। ব্যঞ্জনান্ত হোৱাৰ লগে লগে ই কি হৈছে, ইয়াত এৰা যোগ হৈছে। ঠিক তেনেকৈ ইয়াত পেহী, আপোনালোকৰ পেহীয়েৰা, ইয়াত তেনেহ'লে ৰা আৰু এৰা যোগ হয়। ঠিক এইটো হৈছে দ্বিতীয় পুৰুষৰ মান্য অৰ্থত। আৰু দ্বিতীয় পুৰুষৰ তুচ্ছ অৰ্থ, যেনে তোৰ, তহঁতৰ এইবিলাকত। তোৰ দেউতাৰ, তহঁতৰ মাৰ, তোৰ শহুৰেৰ, তহঁতৰ পেহীয়েৰ, ইয়াত ৰ আৰু এৰ যোগ হৈছে। ঠিক তেনেকৈ তাৰ লগত তৃতীয় পুৰুষলৈ যদি চাওঁ, তাৰ, তাইৰ, তেখেতৰ, তেখেতসকলৰ এইবিলাকৰ লগত যদি হয়, তাৰ দেউতাক, তাৰ দেউতাকৰ নাম কি, তাইৰ মাকৰ নাম কি, তেখেতৰ শহুৰেকৰ বয়স কিমান, এনেকৈ তেখেতসকলৰ পেহীয়েক আহিছে, এইবিলাক কওঁতে পেহী শব্দটোৰ লগত এক এটা যোগ হৈছে, শহুৰ শব্দটোৰ লগত এক যোগ হৈছে। তেনেকৈ ভতিজাক, ভৱানীৰ ভতিজাক, মীৰাহঁতৰ নাতিয়েক, ইয়াত এক আৰু ক যোগ হৈছে। গতিকে এইবিলাকে হৈছে আমাৰ পুৰুষ সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি চিন। এইবিলাক এনেকৈ যোগ হয় শব্দবিলাকৰ লগত। আৰু এইবিলাক মাত্ৰ তিনিটাহে আছে বুলি আগতে যিহেতু উল্লেখ কৰিছোঁ। আৰু এটা উল্লেখযোগ্য কথা যে অন্যান্য ভাৰতীয় ভাষাত এইবিলাক নাই। এই সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি ভাৰতীয় ভাষাৰ ভিতৰত কেৱল অসমীয়া ভাষাতহে দেখিবলৈ পোৱা যায়। তেনেহ'লে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বুলি ক'লে আমি বুজিম যে অসমীয়া ভাষাত পুৰুষ অনুসৰি সম্বন্ধবাচক শব্দৰ ৰূপৰ সলনি হয়। ইয়াত ৰূপৰ সলনি হৈছে। আৰু এইবোৰ ৰূপ সলনি কৰিবলৈ যিবোৰ চিন বা বিভক্তি যোগ হয় তাকে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বুলি কোৱা হয়। এতিয়া মই ইয়াত লিখিছোঁ, অসমীয়া ভাষাৰ পুৰুষ অনুসৰি সম্বন্ধবাচক শব্দ যোগ হয় আৰু শব্দত যোগ হোৱা বিভক্তি চিনকে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বুলি কোৱা হয়। নিশ্চয় তোমালোকে ধাৰণা কৰিব পাৰিছা যে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কি, ইয়াৰ সংজ্ঞাও ল'ব পাৰিছা। যাতে তোমালোকে চাবা ভালকৈ বুজি পাবৰ কাৰণে প'জ কৰি ল'বা। প'জ কৰি লৈ ইয়াত কি কি শব্দবোৰ আছে, কেনেকৈ শব্দবোৰ আছে, তোমালোকে বহীত টুকি লৈ কেনেকৈ যোগ হৈছে এইবিলাক চাবা। আৰু দৈনন্দিন জীৱনত কেনেকৈ ব্যৱহাৰ হয়, কোনে শুদ্ধকৈ ব্যৱহাৰ কৰিছে, কোনে অশুদ্ধকৈ ব্যৱহাৰ কৰিছে, এইবিলাক চাবলৈ পাৰা। এতিয়া তেনেহ'লে আমি আহোঁ অন্যটো ভাগলৈ। নাম বিভক্তিৰ আনটো বিভক্তি হ'ল শব্দ বিভক্তি, বা ইয়াক কাৰকবাচক বিভক্তি বুলিও জনা যায়। নামটোৰ পৰা তোমালোকে গম পাইছা, শব্দ বিভক্তি মানে শব্দৰ লগত যোগ হয়, বা কাৰকবাচক বিভক্তি মানে কাৰক নিৰ্দেশক হয়, আৰু কাৰকৰ লগত জড়িত। এই বিভক্তিটো জানিবলৈ হ'লে তোমালোকে দুটামান কথা স্পষ্টকৈ জানিব লাগিব যে কাৰকনো কি, কাৰকৰ ধাৰণা। তোমালোকে কাৰক কাক বুলি ক'লে মানে বা কাৰকৰ ধাৰণা তোমালোকে পাইছা যে বাক্যত ক্ৰিয়াৰ সৈতে হোৱা বিভিন্ন নাম শব্দৰ সম্বন্ধকে কাৰক বোলে। কাৰকে বাক্যত ব্যৱহৃত শব্দবিলাকক ক্ৰিয়াৰ সৈতে সম্বন্ধ স্থাপন কৰে। কাৰক যিহেতু 6 প্ৰকাৰ বুলি পাইছাই তোমালোকে, কৰ্তা, কৰ্ম, কৰণ, নিমিত্ত, অপাদান আৰু অধিকৰণ। এনেকৈ কাৰক 6টা। এতিয়া আনটো হৈছে যে তোমালোকে জানিবলগীয়া কথা, ইয়াত এই অপাদান কাৰকৰ লগত সম্বন্ধ পদ। সম্বন্ধ পদ কি? সম্বন্ধ পদ বুলি কওঁতে আমি উদাহৰণটোত চাইছিলোঁ যে নিজৰ হাতেৰে। ইয়াত প্ৰতিটো শব্দৰে প্ৰত্যেকটো শব্দৰে দিয়া কামটোৰ লগত জড়িত হৈ আছে। ঠিক ইয়াত নিজৰ শব্দটো কিন্তু নিজৰ হাতেৰে, এই হাতটোৰ লগতহে সম্বন্ধ আছে। এটা বিশেষ্য আৰু আনটো মানে সৰ্বনাম। এতিয়া এইবিলাক ইটোৰ লগত যিটো সিটোৰ সম্বন্ধ, এনেকুৱা পদবিলাকক সম্বন্ধ পদ বুলি, ক্ৰিয়াৰ লগত সম্বন্ধ নাথাকি আন শব্দৰ লগত সম্বন্ধ থকা পদবিলাকক সম্বন্ধ পদ বুলি কোৱা হয়। যেনে আমি উদাহৰণ ল'ব পাৰোঁ যে ৰামৰ ভনীয়েকে মাছ মাৰিছে। এতিয়া মাছ মাৰিছে, ৰামে মাছ মৰা নাই, তাত ভনীয়েকে মাছ মাৰিছে। কি কৰিছে? মাছ মাৰিছে। মাছক মৰা কামটো কৰিছে ভনীয়েকে, কিন্তু তাত ৰামৰ ভনীয়েক, ৰাম আৰু ভনীয়েক এই দুয়োটা ইটোৰে সিটোৰ সম্বন্ধ পদ। ঠিক তেনেকৈ সি দেউতাকৰ কলমেৰে চিঠি লিখিছে। যদি কওঁ সি দেউতাকৰ কলমেৰে চিঠি লিখিছে, সি লিখিছে কিহেৰে লিখিছে? কলমেৰে লিখিছে। কি লিখিছে? চিঠিক লিখিছে বা চিঠি লিখিছে। এতিয়া ধৰিলে লিখা কামটোৰ লগত প্ৰত্যেকটো, কিন্তু দেউতাক শব্দটো তাত লিখা কামৰ লগত জড়িত নাই। তেনেহ'লে আমি ক'ব লাগিব যে দেউতাক শব্দটো কাৰ লগত জড়িত হৈ আছে? সেই কলমটো বুজাবৰ কাৰণে। কাৰ কলম? দেউতাকৰ কলম। এনেকৈ দেউতাকৰ কলম, ৰামৰ ভনীয়েক, নিজৰ হাত, এনেকুৱাবোৰ সম্বন্ধ পদৰ ভিতৰত ৰাখে। এতিয়া আনটো কথা জানিব লাগিব চৰান্ত।
বা ব্যঞ্জনান্ত এতিয়া মই অলপ আগতে উদাহৰণত কৈছিলোঁ যে আকাৰান্ত অন্য স্বৰান্ত বা ব্যঞ্জনান্ত এতিয়া চোৱা আমি কিছুমান শব্দ এতিয়া মানুহ বুলি কওঁতে ইয়াত হটোৰ আগত উ উচ্চাৰণ হৈছে কিন্তু হটোৰ পাছত স্বৰবৰ্ণৰ উচ্চাৰণ হোৱা নাই ই ব্যঞ্জনত অন্ত হৈছে ব্যঞ্জন বৰ্ণত যেনে ভাত বুলি কওঁতে তটোৰ আগত আ উচ্চাৰণ হৈছে কিন্তু তটোৰ পাছত অ আ ই এনেকুৱাবোৰ উচ্চাৰণ হোৱা নাই ই ব্যঞ্জনতে অন্ত হৈছে এই শব্দবোৰ ব্যঞ্জনান্ত শব্দ কিন্তু স্বৰান্ত শব্দ যেনে পূজাৰী শব্দটো ইয়াত ই এটা উচ্চাৰণ হৈছে ঠিক তেনে বিলনীয়া বুলি কওঁতে ইয়াত আ এটা উচ্চাৰণ হৈছে এনেকুৱাবোৰক স্বৰান্ত শব্দ বুলি কোৱা হয় স্বৰান্ত শব্দৰ এইখিনি বিভক্তি যোগ হয় আৰু ব্যঞ্জনান্ত শব্দত এইখিনি বিভক্তিয়ে যোগ হয় তোমালোকে প'জ কৰি ভালকৈ চাই ল'বা কিন্তু এতিয়া চোৱা বিভক্তি কেই প্ৰকাৰ তোমালোকে পাইছিলা বিভক্তি 7 প্ৰকাৰৰ ইয়াত মই কিন্তু চোৱা শূন্য বিভক্তি প্ৰথমা শূন্য দ্বিতীয় আনিব দিছোঁ কিন্তু ইয়াত পঞ্চমী বিভক্তিটো উল্লেখ কৰা নাই পঞ্চমী বিভক্তিটো উল্লেখ নকৰাৰ কাৰণ আছে আৰু ইয়াত দ্বিতীয় বিভক্তি ৰে দি দিছোঁ দ্বাৰাটো আমি দেখাইছোঁ চিয়াহীৰে লিখা আছে কেৱল ইয়াত ৰঙেৰে লিখা নাই ইয়াৰ কাৰণ এইটোৱে হৈছে যে কাৰকত অসমীয়া ভাষাত শুদ্ধভাৱে পৰা আৰু দ্বাৰা এই দুটা বিভক্তিৰ চিন প্ৰয়োগ নহয় এই পৰা আৰু দ্বাৰা যোগ হ'বলৈ যাওঁতে আগত ষষ্ঠী বিভক্তি যোগ হয় যেনে দলৰ পৰা বজাৰৰ পৰা তাত ৰ এটা আহিছে যি মাৰি দ্বাৰাটো হৈছে তেওঁৰ দ্বাৰা হৰিৰ দ্বাৰা কামটো কৰা হ'ল তেওঁৰ দ্বাৰা কামটো কৰা হ'ল ইয়াত দ্বাৰাৰ আগত ৰ ষষ্ঠী বিভক্তি ৰ যোগ হয় এই বাক্যটোত এতিয়া পূজাৰীয়ে বিলনীয়াক দলত এইবিলাকে বিভিন্ন মানে বাক্যৰ কৰ্তা হৈছে কেতিয়াবা কোনোবাই কৰ্ম হৈছে এতিয়া কৰ্তাত কি বিভক্তি যোগ হৈছে কৰ্মত কি বিভক্তি হৈছে আমি চাবলৈ আহিছোঁ এতিয়া পূজাৰীয়ে বুলি কওঁতে কৰ্তা কাৰকত প্ৰথমা বিভক্তি যোগ হয় ই আৰু এ কিন্তু কেতিয়াবা কৰ্তা কাৰকত একো বিভক্তি যোগ নহয় বা ব্যঞ্জনান্ত হ'লে এ যোগ হয় যে মানুহ আহিছে মানুহটো ইয়াত কৰ্তা কিন্তু মানুহ আহিছে ইয়াত একো হোৱা নাই মানুহে আহিছে এনেকুৱা নাই হোৱা ইয়াত ৰাম গ'ল ৰামে গ'ল নহয় ইয়াত ৰাম গ'ল এইবিলাকত একো বিভক্তি যোগ হোৱা নাই এনেকৈ একো বিভক্তি যেতিয়া যোগ নহয় বা বিভক্তিবোৰ যেতিয়া উজ্জ্বল হৈ থাকে সেইবিলাকক কি বুলি কোৱা হয় শূন্য বিভক্তি হোৱা বুলি কয় ঠিক তেনেকৈ এতিয়া পূজাৰীয়ে ইয়াত দেখিলোঁ কৰ্মকাৰকত চোৱা এতিয়া বিলনীয়াক কাক দিছে বিলনীয়াক এইটো কৰ্ম এতিয়া কৰ্মকাৰকত কি বিলনীয়াক ইয়াত ক এটা যোগ হৈছে এতিয়া স্বৰান্ত হ'লে ক হয় আৰু যদি ব্যঞ্জনান্ত হয় অ হয় কিন্তু এতিয়া চব কৰ্মকাৰকতো কেতিয়াবা শূন্য বিভক্তি যোগ হয় পখন্নই ভাত খালে এতিয়া পখন্নই ভাত খালে বুলি কওঁতে এতিয়া ইয়াত ভাতক হ'ব লাগে যদি কিহক খালে যদি এইটো যদি অন্য ক্ৰিয়া হয় এতিয়া মাৰিলে পখন্নই হৰিক মাৰিলে এতিয়া হৰিৰ লগত ক এটা যোগ হৈছে কিন্তু এই বিভক্তি ইয়াত একো বিভক্তি নাই বিভক্তি যিহেতু উজ্জ্বল আছে এনেকুৱাবিলাক কৰ্মকাৰকতো কেতিয়াবা শূন্য বিভক্তি যোগ হয় বা শূন্য বিভক্তি হয় এতিয়া কৰণ কাৰকত আছে তৃতীয় বিভক্তি যোগ হয় ৰে দি এই বিভক্তি তৃতীয় বিভক্তি ৰে দি আৰু এৰে এদি হয় ইয়াত দ্বাৰাটো যোগ নহয় বুলি আগতে যিহেতু কৈছে তেনেহ'লে কিহেৰে নিজ হাতেৰে বুলি কওঁতে এৰে এটা আহিছে এৰে যোগ হৈছে হাতেৰে ঠিক তেনেকৈ নিমিত্ত কাৰকত দৰ্শনাৰ্থী লৈ নিমিত্ত কাৰকত চতুৰ্থ বিভক্তি যোগ হয় ইয়াত লৈ যোগ হৈছে ইয়াত বা ব্যঞ্জনান্ত হ'লে অলৈ হয় এতিয়া অপাদান কাৰকত ষষ্ঠীৰ ৰ এতিয়া দলৰ পৰা বুলি কওঁতে ইয়াত ৰ এটা যোগ হৈছে নিজৰ হাতেৰে সম্বন্ধবাচক পদত এতিয়া ৰ যোগ হৈছে ঠিক তেনেকৈ ইয়াত ৰ আৰু অৰ আৰু অধিকৰণ কাৰকত সপ্তমীৰ ত যোগ হয় যেনেকৈ শিৱ দৌলত এতিয়া ইয়াত ত আৰু অত যোগ হৈছে এতিয়া তোমালোকে এই চাৰ্টখন ভালকৈ মনোযোগ দিবা এইবিলাকৰ পৰা বিভিন্ন প্ৰশ্ন আহিব পাৰে কৰ্তা কাৰকত শূন্য বিভক্তি কেনেকৈ যোগ হয় কৰ্মকাৰকত শূন্য বিভক্তি যোগ হয় এটা উদাহৰণ দিয়া বা কৰ্তা কাৰকত কি বিভক্তি চিন যোগ হয় কৰ্মকাৰকত কি বিভক্তি চিন যোগ হয় কাৰক অনুসৰি বিভক্তি কেইটা বাক্যত ভাগ কৰা হৈছে বা এনেকুৱাকৈ আহিব পাৰে বা বিভক্তি চিনসমূহ কি এনেকুৱাকৈ আহিব পাৰে এইবিলাক তোমালোকে ভালকৈ মনোযোগ দিবা আৰু এইবিলাক মানে কেনেকৈ ক'ত বিভক্তি চিন যোগ হৈছে পৃথক কৰি দেখুওৱা এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াবা প্ৰতিযোগিতামূলক পৰীক্ষাত আহে এতিয়া তোমালোকে মোৰ অনুমান হৈছে যে শব্দ বিভক্তি আৰু কাৰকবাচক বিভক্তিৰ ধাৰণা ল'ব পাৰিছা আৰু ইয়াত ভালকৈ বুজি চাবা এইবিলাক প'জ কৰি লৈ ভালকৈ বুজি চাবা অন্যান্য উদাহৰণ দি চাবা অন্যান্য উদাহৰণৰ ক্ষেত্ৰত কেনেকৈ যোগ হৈছে লক্ষ্য কৰিবা তেতিয়া তোমালোকৰ ধাৰণাটো অধিক স্পষ্ট হ'ব তেনেহ'লে শব্দ বিভক্তি কাক বুলি ক'লে মানে আমি ক'ব লাগিব যে কাৰক অনুসৰি নাম শব্দৰ লগত যোগ হোৱা বিভক্তিয়ে শব্দ বিভক্তি এতিয়া তোমালোকে শব্দ বিভক্তিৰ উদাহৰণ দিব পাৰিবা বুলি মোৰ ধাৰণা হৈছে আশা কৰিছোঁ তোমালোকে ব্যাকৰণৰ ধাৰণাবোৰ
শুদ্ধকৈ ল'ব পাৰিছা আৰু যদি কিবা অসুবিধা হৈছে বা বুজাত খেলিমেলি ৰৈ গৈছে বা কিবা ক'ব লগা আছে তেনেহ'লে কমেণ্ট বক্সত গৈ মোক কমেণ্ট কৰিব পাৰা, সুধিব পাৰা। আৰু যদি ভিডিঅ'বোৰ ভাল হৈছে তেনেহ'লে লাইকটো কৰিবা আৰু আন ছাত্ৰ ছাত্ৰীক যদি ই উপযোগী হয় বুলি ভাবা তেনেহ'লে আন ছাত্ৰ ছাত্ৰীলৈ তোমালোকে এইটো শ্বেয়াৰ কৰিবা। আৰু মোৰ পৰা যিবোৰ ব্যাকৰণৰ পাঠ যদি কিবা পাব লগা আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কিবা ব্যাকৰণ জানিব লগা যদি আছে তোমালোকে মোৰ পৰা জানিবলৈ সেই ব্যাকৰণৰ কথা উল্লেখ কৰিবা। ধন্যবাদ সকলোকে।